আপোনাৰ প্ৰথম বক্তব্য 1 মিনিট মই সকলো প্ৰাৰ্থী যিসকল লিখিত পৰীক্ষাৰ পৰা উত্তীৰ্ণ হৈ এতিয়া এইটো স্তৰত আহিছে মৌখিক পৰীক্ষালৈ তেওঁলোকক অভিনন্দন জনাইছোঁ আৰু মোৰ আশা ৰাখিছোঁ যাতে আপোনালোকে এই পৰীক্ষালৈ মৌখিক পৰীক্ষালৈ যাওঁতে কি কি কথা মনত ৰাখিব লাগে যেন মনত ৰাখি থ'ব আমি যিখিনি পাৰোঁ ক'ম আপোনালোকক প্ৰথম কথা হ'ল এই পৰীক্ষাটো মৌখিক পৰীক্ষাটো আচলতে জ্ঞান কিমান আছে আপোনাৰ সেইটো নাচায় আপোনাৰ যিটো ব্যক্তিত্ব পাৰ্চনেলিটি সেইটোহে চাব আৰু সেইটোৰ কাৰণে আপোনাৰ কি কি প্ৰয়োজন সেইখিনি চাব মনত ৰাখিব যে প্ৰথম 2-3 মিনিটতে এই বোৰ্ডখনৰ যিখিনি মেম্বাৰ থাকিব তেওঁলোকে আপোনাক ধ্যান লৈ আপোনাৰ কথা যথেষ্টখিনি ধাৰণা কৰি ল'ব পাৰিব গতিকে প্ৰথম 2-3 মিনিট খুব ভালভাৱে হাঁহি মুখে কোনো নাৰ্ভাছ নোহোৱাকৈ আপোনালোকে যেন তেওঁলোকক সেই কথাখিনি ক'ব পাৰে আৰু এটা খুব জৰুৰী কথা মনত ৰাখিব যে আপুনি কি পিন্ধি যায় কেনেকৈ তাত বহে কেনেকৈ সকলোকে নমস্কাৰ কৰি বহে আৰু চকুৱে যাতে চাব পাৰে সেইটো খুব প্ৰয়োজন যাতে আপোনাৰ বিষয়ে তেওঁলোকে ভুল ধাৰণা নলয় তৃতীয়তে খুব এটা জৰুৰী কথা হ'ল প্ৰশ্ন যিটো সোধে তাৰ পৰা আপুনি যিটো উত্তৰ দিব সেই উত্তৰে কিন্তু তাৰ পিছৰ প্ৰশ্নটোলৈ লৈ যায় আপুনি যদি ক'লে ধৰি লওক মই অমুকটো ভাল পাওঁ বুলি সেই ভাল পোৱা বস্তুটোৰ ওপৰত আকৌ বহুত কথা সুধি দিব সাপ্লিমেণ্টাৰী কুৱেশ্যন গতিকে আপোনালোকে কি কয় সেইটো চিন্তা কৰি ক'ব আপুনি আপোনাৰ হবি কি বুলি যদি সুধি দিয়ে আপুনি যদি কয় মই কিতাপ পঢ়ি ভাল পাওঁ তেতিয়াহ'লে আপুনি কোনখন কিতাপ পঢ়ি চবতকৈ ভাল পাইছে সুধি দিব আপুনি তেনে 4-5খন কিতাপৰ কথা ভাবি যাব লাগিব জানি যাব লাগিব মই আপোনাক এটা উদাহৰণহে দিছোঁ সেইবোৰ কথা চিন্তা কৰি যাব আৰু খুব প্ৰয়োজনীয় এইটো যে যিহেতু এইটো ব্যক্তিত্বৰ এটা পৰীক্ষা আপুনি আপোনাৰ ব্যক্তিত্বটো সকলোতকৈ যাতে ভালকৈ দেখুৱাব পাৰে আপোনাক সুধিব হয়তো যে আপোনাৰ বিষয়ে আপুনি কওক অলপ আপুনি কওঁতে সেইখিনি যথেষ্ট পজিটিভলি ক'ব পাৰিব লাগিব আপোনাৰ যদি কিবা ভুল থাকে সেইটোও দেখুৱাই কিন্তু সেই ভুলটো কেনেকৈ আপুনি ঠিক কৰিলে সেইটো কথাও ক'ব পাৰিব লাগিব সেইখিনিৰ পৰা আপোনাক এটা জাজমেণ্ট কৰি ল'ব ঠিক আছে গতিকে এইখিনিতে মই আৰম্ভ কৰিলোঁ ধন্যবাদ ডক্টৰ বিবেকানন্দ শইকীয়া ছাৰ ধন্যবাদ ময়ো প্ৰথমতেই যিসকল পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে তেখেতসকলক মই আন্তৰিকভাৱে অভিনন্দন জনাইছোঁ আৰু যিটো মৌখিক পৰীক্ষা হ'ব বা দক্ষতাৰ পৰীক্ষা হ'ব তালৈ তেওঁলোকলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলো পৰীক্ষাৰ্থীকে মই এটা গুহাৰি জনাব বিচাৰিছোঁ যে আপোনালোকে যেতিয়া ইণ্টাৰভিউ বৰ্ডলৈ আহিব নিজকে সুন্দৰকৈ সজাই পৰাই আনক যিটো পোষ্টৰ কাৰণে চাকৰিৰ কাৰণে আপোনালোকে ইণ্টাৰভিউ দিব আহিছে তেনেধৰণে আপুনি নিজকে সজাই আনক বিষয়বস্তুৰ ওপৰত আপোনাৰ জ্ঞান থকাৰ উপৰিও আপোনাৰ বাহ্যিক জ্ঞান কিমান আছে সেই কথাও আমাৰ ইণ্টাৰভিউ বৰ্ডৰ মানুহসকলে চাবলৈ চেষ্টা কৰিব আৰু আপোনাক ইণ্টাৰভিউ বৰ্ডত যেতিয়া কোনোবা এটা প্ৰশ্ন সুধিব প্ৰশ্নটো আপুনি ভালদৰে শুনক শুনি পেলাই লাহে ধীৰে আপুনি আনচাৰ দিয়ক আৰু খপজপকৈ ওপৰা-ওপৰিকৈ কথা নক'ব মানুহ ইণ্টাৰভিউ বৰ্ডত থকা মানুহসকলে আপোনাক প্ৰথমতেই গোটেই কথাখিনি পৰ্যবেক্ষণ কৰি আপোনাৰ বিষয়ে বিশদভাৱে তেওঁলোকে জানিব পাৰিব কাৰণ তেওঁলোক অতিশয় অভিজ্ঞ আৰু অভিজ্ঞপুষ্ট ব্যক্তি আপোনাৰ ব্যক্তিত্ব আপুনি আহিয়েই ইণ্টাৰভিউ বৰ্ডত থকা সদস্যসকলক প্ৰথমতে তেওঁ সম্ভাষণ জনাওক আৰু আপুনি এটা কথা মনত ৰাখিব ইণ্টাৰভিউটো সদায় শেষ হয় সেই হওঁতেও যাতে তেখেতসকলক ধন্যবাদ সূচক কথা এটা কৈ আপুনি ইণ্টাৰভিউৰ পৰা যায় আৰু এটা কথা মনত ৰাখিব সোমাই আহোঁতে আৰু ওলাই যাওঁতে ইণ্টাৰভিউ বৰ্ডত কেতিয়াবা দৰ্জাখনো থাকিব পাৰে দৰ্জাখন যাওঁতে খোলোতে আৰু দৰ্জাখন বন্ধ কৰোঁতেও আপুনি এটা সাৱধানতা অৱলম্বন কৰিব ধন্যবাদ বুজিছোঁ মই আহিছোঁ ময়ূৰ বৰা ডাঙৰীয়াৰ কাষলৈ গোটেইখিনি কথা আচলতে কৈ যোৱা হৈছে তথাপি মই সাধাৰণতে দেখা দুটামান কথা ক'ব বিচাৰোঁ যে আমাৰ মানুহৰ কেতিয়াবা এটা ধাৰণা থাকে যে আমি যেতিয়া ইণ্টাৰভিউলৈ যাম যে সেই বৰ্ডৰ সন্মুখলৈ যাম কিছুমানে খুব বেছি সপ্ৰতিভ হৈ যায় মানে বেছি স্মাৰ্টনেছ সেইটোৱে হয়তো কেতিয়াবা পেনেলত বহা মেম্বাৰক কেতিয়াবা অকণমান ক্ষোভিত বা অকণমান বিৰক্ত কৰিব পাৰে সেইটো চাব লাগিব কিন্তু বেছিভাগ অসমৰ মই প্ৰাৰ্থীৰ ক্ষেত্ৰত দেখা পাওঁ আমাৰ যিটো অসমীয়া ঘৰুৱা ভাষাত মিজিং মাজাং শব্দটো কয় এই মিজিং মাজাং কৰাটো কিন্তু আমাৰ মানুহৰ মাজত আছে এই কথাটো কিন্তু মই সকলোকে অনুৰোধ জনাওঁ যেনেকৈ বেছি সপ্ৰতিভ হ'বলৈ চেষ্টা কৰিব নালাগে ইমান ভয় শংকাও একো কৰিব নালাগে তেওঁ যেতিয়া সেই হলটোলৈ সোমাব তেওঁ খুব মনেৰে আত্মবিশ্বাসেৰে সৈতে যাব লাগে যে এই চাকৰিটো পালেতো ভাল কথা নেপালেও মোৰ সাংঘাতিক এটা ক্ষতি নহয় তেওঁ যদি ভাবি লয় এই চাকৰিটো নেপালে মোৰ কি হ'ব তেতিয়াহ'লে নিশ্চিতভাৱে তেওঁত গৈ প্ৰথমটো গতিৰোধক তেওঁ নিজে সৃষ্টি কৰিব সেই ভয় সংকোচ এটা দুটা প্ৰশ্ন নোৱাৰিলে তেওঁ ভয় শংকা বা মনত এটা চাপ পৰিব আৰু সেই কথাটোৱে পৰৱৰ্তী 10-15 মিনিট সময় তেওঁ যিটো পাৰদৰ্শিতা দেখুৱাব এনেই দেখুৱাতকৈ হয়তো তেওঁ বেয়া হ'ব পাৰে গতিকে এইকেইটা খুব গুৰুত্বপূৰ্ণ কথা মই দোহাৰা নাই তেখেতসকলে কেইটামান অতি গুৰুত্বপূৰ্ণ কথা কৈছে এই কথাটো কিন্তু তেওঁলোকে চাব লাগে আৰু কোনোবা মহিলা যদি সাধাৰণতে আমাৰ এইটো মানে একচেপ্টেড নৰ্মছত পৰে ধৰি লওক বৰ্ডত দুজন পুৰুষ আছে এগৰাকী মহিলা আছে আৰু মহিলাগৰাকী অধ্যক্ষ
নহ'বও পাৰে তথাপিও কিন্তু বহুতে বিচাৰে বা এইটো কথা যে মহিলাগৰাকীক প্ৰথমতে গুড মৰ্ণিং ক'লে গুড মৰ্ণিং মেডাম তাৰপিছত ছাৰক ক'লে যদিও কোনো এটা হাৰ্ড এণ্ড ফাষ্ট ৰুল নাই এনেকুৱা ধৰণৰ যিবোৰ কনভেনশ্যন প্ৰেক্টিছ সাধাৰণতে চলি থাকে সেইবোৰ কথা তেওঁলোকে অকণমান মানি চলিলে মই ভাবোঁ এটা ভাল বাৰ্তা প্ৰথমতেই যায় কাৰণ 2-3 মিনিটৰ ভিতৰতে আচলতে এটা ধাৰণা লৈ লোৱা হয় আৰু সাধাৰণতে সেই ধাৰণাটো কিন্তু বেছিভাগ ক্ষেত্ৰতে সলনি হোৱা দেখা নাযায় গতিকে প্ৰথম 2-3 মানে এই 120ৰ পৰা 130 ছেকেণ্ড যিখিনি সময় আপুনি আমাক দিছে সেইখিনি সময়ও মানে মই তেওঁলোকৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু সকলোকে সেইবাবে মই শুভকামনা জনাইছোঁ খুব সুন্দৰকৈ আপুনি কৈছে আপোনাৰ পৰিচয় প্ৰথম দৰ্শকজনৰ কাষলৈ আহিছোঁ প্ৰাৰ্থী নিশ্চয় পৰিচয় আৰু চমুকৈ প্ৰশ্নটো নমস্কাৰ নমস্কাৰ মোৰ ছোৱালীজনী বিশেষভাৱে সক্ষম তাই ৪ৰ্থ বৰ্গৰ পৰীক্ষাত পাছ কৰিছে কিন্তু তাইৰ মাতটো অস্পষ্ট তাই 2010ৰ পৰা তাই উইলছন ডিজিজত ভুগি আছে এতিয়াও ট্ৰিটমেণ্ট চলি আছে কিন্তু তাইৰ যে মাতটো অস্পষ্ট ছাৰ তাতে যদি বুজি নাপায় অলপমান আমি কওঁতে বুজি পাওঁ উত্তৰটো আপুনি টেলিভিশ্যনত লওক মই কালিও এটা প্ৰশ্ন আছিল ডক্টৰ বিবেকানন্দ শইকীয়া ছাৰৰ ওচৰলৈ আহিছোঁ কালি এজনে মোক এটা SMS দিছিল মই SMSটো যদি হেৰুওৱা নাই একেই প্ৰশ্ন যে তেওঁৰ সন্তান কি বুলি কওঁ বিশেষভাৱে সক্ষম সেই ক্ষেত্ৰত কি হ'ব আজিও এই প্ৰশ্নটো আহিল বিশেষভাৱে সক্ষমসকলৰ কাৰণে বিশেষভাৱে সংৰক্ষণৰ ব্যৱস্থা আছে আৰু তাৰোপৰি বিশেষভাৱে সক্ষমসকলকো যোগ্যতাৰ ভিত্তিত বা তেওঁলোকৰ মেৰিটৰ ভিত্তিত কৰি তেওঁলোকক ইণ্টাৰভিউ বৰ্ডলৈ নিমন্ত্ৰণ জনাব আৰু যিসকলে সেই বিশেষভাৱে সক্ষমসকলৰ ভিতৰত যিসকলে পাৰদৰ্শিতাটো ভালদৰে কৰিব পাৰিব তেখেতসকলকেই বিশেষভাৱে নিৰ্বাচন কৰা হ'ব মোৰ মনে ধৰে আৰু তেওঁ যদি বিশেষভাৱে সক্ষম ষ্টুডেণ্ট এগৰাকী পৰীক্ষাৰ্থী আৰু তেওঁ যদি বিশেষকৈ বা স্পষ্টকৈ কথাটো ক'ব নোৱাৰে তথাপিতো ইণ্টাৰভিউ বৰ্ডত থকা মানুহখিনিক যদি তেওঁ বুজাবলৈ সক্ষম হয় আৰু তেওঁলোকে যদি বুজি নাপালে ক'ব পাৰে যে কাগজ এখন দিব পাৰে লিখি দিয়ক গতিকে তেওঁ যদি লিখি ভালকৈ দিব পাৰে বা আৰু তেওঁ কথাওঁতে বুজাওঁতে লাহে লাহে যদি ভালদৰে বুজাই দিব পাৰে মই ভাবোঁ যে সেই ক্ষেত্ৰত প্ৰতিবন্ধকতাৰ সৃষ্টি হ'ব নোৱাৰে কাৰণ তেওঁ নিজেই এগৰাকী বিশেষভাৱে সক্ষম ব্যক্তি শিৱসাগৰত আছে আন এগৰাকী প্ৰাৰ্থী মই পাই আছিলোঁ স্ক্ৰীণত পাম হয় আপোনাৰ পৰিচয় আৰু আপোনাৰ প্ৰশ্ন শিৱসাগৰ নমস্কাৰ মোৰ নাম মানৱজ্যোতি শইকীয়া হয় মোৰ প্ৰশ্ন আছিলে হেল্ল' শুনি আছোঁ কওক মোৰ প্ৰশ্ন আছিলে ছাৰ এতিয়া ধৰক মৌখিক পৰীক্ষাটো ছাৰ শুনি আছোঁ কওক যিখিনি ধৰক আমাৰ গ্ৰেজুৱেট উইথ কম্পিউটাৰ তাত ধৰক যিটো স্কিল টেষ্টৰ কথা কৈছে ছাৰ তাত আমি এতিয়া কিমান মাৰ্কৰ হ'ব বা স্কিল টেষ্ট হোৱাৰ পিছত মৌখিক পৰীক্ষা হ'বনে বা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব আমি তেনেকুৱা ধৰক মোৰ দৰে অজস্ৰজন কেণ্ডিডেট এনেকুৱা এটা প্ৰশ্ন আমাৰ মনত সোমাই আছে যে কিমান মাৰ্কৰ হ'ব তাত MCQ আহিব নে প্ৰেক্টিকেল আহিব ধৰক তেনেকুৱা আমি এটা কথা মই ক'ব বিচাৰিছোঁ আমাৰ এই যিখন মঞ্চ এই মঞ্চত থকা বিশেষজ্ঞসকলে সাধাৰণভাৱে মৌখিক পৰীক্ষা দিবলৈ যোৱা প্ৰাৰ্থীৰ ক্ষেত্ৰত সহায় কৰিবৰ কাৰণে কিদৰে আগবাঢ়িব লাগে কিদৰে প্ৰশ্নৰ উত্তৰ দিব লাগে নজনা প্ৰশ্ন কিদৰে বুদ্ধিমত্তাৰে উত্তৰ দিব লাগে বা নজনা কথাটো স্বীকাৰ কৰিব লাগে মিছা কথা ক'ব নালাগে সেই সন্দৰ্ভত আমি বিশেষজ্ঞসকলৰ পৰা পৰামৰ্শ গ্ৰহণ কৰি আছোঁ কিন্তু টেকনিকেল কথা বা বিভাগীয় ভিতৰুৱা কথা বা চৰকাৰৰ সিদ্ধান্তৰ কথা এই কথাটো আমাৰ এই মঞ্চৰ পৰা কোৱাটো উচিত নহ'ব কিমান নম্বৰৰ হ'ব এই মঞ্চৰ পৰা কোৱাটো উচিত নহ'ব বাকী সাধাৰণভাৱে সম্যক জ্ঞানখিনি দিয়াৰ কাৰণে আমাৰ এই মঞ্চত থকা বিশিষ্ট ব্যক্তিসকল সাজু হৈ আছে সেই ধৰণৰ প্ৰশ্ন কৰিলে ভাল পাম এটা কথা তেখেতে যিহেতু কম্পিউটাৰ কথা সুধিছে সেই ইণ্টাৰভিউ বৰ্ডত থকা সদস্যসকলৰ লগত কম্পিউটাৰ বিশেষজ্ঞও থাকিব তেওঁলোকে কম্পিউটাৰ আপুনি জানে নে নাজানে কম্পিউটাৰ কি ছিষ্টেম কেনেকৈ চলে কম্পিউটাৰত কি ভাৰ্চন আছে বা কেনেকুৱা ধৰণৰ কম্পিউটাৰ ওলাইছে কম্পিউটাৰটো কেনেকৈ চলায় কম্পিউটাৰ পাৰ্টছ কি আছে সেইবিলাক ধৰণৰ আপোনাৰ প্ৰিলিমিনাৰী বা বেছিক কুৱেশ্যন সুধিব আৰু আপুনি যদি জানে ভালদৰে তেতিয়া তেওঁলোক ভিতৰলৈ সোমাই যাব গতিকে আপুনি আপোনাৰ কম্পিউটাৰ ছায়েন্সৰ যিখিনি জানিবলগীয়া ব্যৱহাৰিক জ্ঞান সেই কথাখিনিৰ বিষয়ে আপুনি ভালদৰে পঢ়ক আৰু নিজকে প্ৰস্তুত কৰি ৰাখক তাৰোপৰি এটা দফতৰত চৰকাৰী দফতৰ এটাত কম্পিউটাৰৰ যিটো প্ৰয়োজনীয়তা সেইটোৰ ওপৰত আপুনি এতিয়া স্প্ৰেডশ্বীটখন জানে নে নাজানে আপুনি লেংগুৱেজ কিবা জানে নে নাজানে কম্পিউটাৰত তেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিব পাৰে গতিকে সেইবিলাক জানি যাব যেতিয়া আপুনি কম্পিউটাৰৰ দক্ষতাৰ ওপৰত আপুনি লিখিব যেতিয়া যে মোৰ আছে এই দক্ষতা সেইখিনি কথা আপুনি জানি যাব লাগিব